পুৱাই উঠি এনেকৈ ৰ'দটো দেখিলে কেনে লাগে বাৰু ক'তো নাযাম যেন ঘৰতে থাকিম একো কাম নকৰোঁ কিন্তু তেনেকৈওতো নচলে উঠিব লাগিবই তথাপি আজিকালি ৰাতিপুৱা চাহ খোৱাটো একদম বাদ দি দিলোঁ ঠাণ্ডা মুণ্ডা ঘৰত যি থাকে তাকেই খাই দিওঁ আজি আঙুৰো আছিলে এক্সট্ৰাকৈ গোটেইকেইটা ভগাই পৰতে তাকেই খালোঁ আহক আজি আপোনালোকক আমাৰ বাৰীখনৰ সৰু সুৰা খেতি দেখাওঁ এয়া ভোট জলকীয়া ভাত কেৰেলা মোৰ দেউতা অসুস্থ যদিও তেওঁ কিন্তু পাৰাখিনি ঘৰতে এনেকৈ কৰিব চেষ্টা কৰে ইনস্পিৰেশ্যন আজি আমাৰ ঘৰত মা দেউতা নাছিলে তো বা আৰু মই এনেকৈ সাধাৰণভাৱে কিবা কিবি বনাই ভাতটো খাই দিলোঁ আৰু তাৰপিছত দুয়ো এখন মুভি চালোঁ তাৰপিছত মনত পৰিল মা কৈ থৈ গৈছিলে মটৰ অকণমান তিয়াই ৰাখিবি আহি পিনে কিবা বনাব তো সেইটো কাম পটককৈ মনত পৰাত গৈ কিনে কৰি থৈ আহিলোঁ কিন্তু দেখা পালোঁ মা আৰু দেউতা আহিলে ভাগৰি একেবাৰে অৱস্থা নাই ইমানখন গৰমত কেনেকৈনো বনাব কিবা বা আৰু ময়ে এনেকৈ পুৰি আৰু ঘুগনি বনাই দিলোঁ তাৰপিছত গোটেইকেইটা মিলি জুলি খালোঁ আৰু মস্তি মাৰি চাওকচোন আমাৰ দেউতা কেনেকৈ লাহে লাহে খাই আছে